মই উঠাই ললো পইচা কিমান উঠালো মই ফাইনেলি বস্তুটো লৈ ললো বাট হেল্ল' গাইজ গুড ইভিনিং বৰ্তমান মই আহিলো জিমৰ পৰা আৰু ইফালে মই লৈ আহিলো ৰাতিপুৱাৰ কাৰণে ফ্ৰুট আৰু মই এতিয়া বৰ্তমান গৈ আছো এডোখৰ জেগাত কাৰণ আজি মোৰ কাৰণে এটা ভাল দিন আগতে মই ইয়াৰ পৰা উলিয়াই লওঁ মোৰ এটিএম কাৰ্ডটো এইটো হৈছে মোৰ এটিএম কাৰ্ড আৰু এতিয়া বলক আপোনালোকক কৈ আছো আচলতে মোৰ কি ভাল দিন কি কথা তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব এইটো কথা আপোনালোকক নকলে মোৰ বেয়া হ'ব কাৰণ ইমানখিনি আপোনালোকৰ সঁহাৰি আৰু ছাপোৰ্টৰ বাবে আজি মই এই পইণ্টটো পাইছো আহি এইটো কথা জনোৱাৰ এটা অধিকাৰ আছে তো বলক আগতে মই এটিএমত যাওঁ তাৰপিছত মই কি আনিব গৈ আছো কি কৰিব গৈ আছো সকলোখিনি চাই থাকিব নহ'লে বলক মই আগতে চাইকেলখন লক খুলি লওঁ মোৰ চাইকেলখন ইয়াতে আছে আপোনালোকে পাৰিলে এটা কাম কৰিবচোন যিহেতু মই ভাবি আছোঁ চাইকেলখন লৈ কিনে অকণমান ৰাইট চাইড মানে এনেই ওচৰে পাজৰে অলপ ঘূৰিম তো আপোনালোকে চাইকেলখনৰ নাম এটা দিবলৈ চেষ্টা কৰিবচোন কি নাম মানে ৰাখিলে মানে ভাল লাগিব চাইকেলখনত তো কমেণ্ট কৰিব ইফালে মোৰ চাইকেল হৈ গ'ল ৰেডি আৰু এতিয়া মই যাব ওলাইছোঁ এটিএম যাম ফাৰ্ষ্ট তাৰপিছত মই কিবা এটা বস্তু আনিব গৈ আছোঁ তো আপোনালোককো দেখাই আছোঁ চাই থাকক আৰু এয়া মই এতিয়া বৰ্তমান ওলাই পৰিলোঁ চাইকেল লৈ এনেকৈ যদি আপোনালোকে মৰম চৰম দি থাকে তেনেহ'লে আৰু অলপ ভাল লাগে আৰু সেনেকৈ আৰু অলপ যিমানখিনি পাৰে মৰম দিব চেষ্টা কৰিব আপোনালোকে যিমানখিনি মৰম দিলে এইখিনিতে বহুত বাট এনেকৈ আগলৈ আৰু দি থাকিব কাম মানে নকৰে এছ বি আইটো কাম নকৰে এইটো চাগে অলপ কাম কৰিব আগে এইটোত যাই লওঁ এই এছ বি আই এটিএমটো বহুত দিনৰ পৰা বেয়া হৈ আছে আৰু এতিয়া মই আহিছোঁ এক্সিছ বেংক বলক अबे जल्दी बोल कल सुबह पनवेल निकलना है মই উঠাই ললো পইচা কিমান উঠালো কি কথা কোনে কমেণ্ট কৰি জনাব পাৰে জনাবা আৰু একচুৱেলি কি হ'ল এছ বি আইটো বহুত দিনৰ পৰা প্ৰব্লেম দেখাই আছে তো তাৰ বাবে মই এক্সিছ বেংকত আহিলোঁ তো এক্সিছ বেংকৰ পৰাই মই মানে পে'মেণ্টখিনি উঠালোঁ তো এইটো হৈছে মোৰ ইনকাম তো কমেণ্ট কৰি এতিয়াও শেষ হোৱা নাই মোবাইলত বৰ্তমান এতিয়াও আছে আৰু এতিয়া মই গৈ আছোঁ কিবা এটা বস্তু পাৰ্চেছ কৰিবলৈ মই ফাইনেলি বস্তুটো লৈ ললো বাট এতিয়া নেদেখাও ৰুমত গৈ দেখাই আছোঁ বল সেই বস্তুটো হ'ল সেইটো ভাবিছোঁ কাইলৈ মই ক'ত দিম কাইলৈ মানে মই ডিউটিত যাই কেনে মোৰ ডিউটিত সহযোগী মানে মোৰ লগৰবিলাকক মানে সকলোকে ভগাই দিম বুলি ভাবিছোঁ কাৰণ আপোনালোকৰ এইখিনি ছাপোৰ্টৰ কাৰণে আজি মই ইমানখিনি পাইছোঁ তো আপোনালোকৰ ফালৰ পৰা এইটো মই কাইলৈ ডিউটিত ভগাই দিমগৈ তো থেংক ইউ ছ' মাছ সকলোলৈ আকৌ এবাৰ ইমানখিনি সহায় কৰাৰ কাৰণে আৰু যোনে যোনে এতিয়া ফ'ল' কৰা নাই ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু থেংক ইউ ছ' মাছ আপোনালোকৰ মৰমৰ কাৰণে আজি এইখিনি মই আপোনালোকৰ হৈ মই কাইলৈ ডিউটিত দিমগৈ চ' থেংক ইউ ছ' মাছ আজি আপোনালোকৰ সাহসৰ বাবে মোবাইল দাঙি কথা ক'ব পাৰিছোঁ তেওঁ এনেকৈ ফ'ল' কৰি যাব ছাবস্ক্ৰাইব কৰি যাব সহায় কৰি যাব থেংক ইউ ছ' মাছ লাভ ইউ